হাই সকলোকে নমস্কাৰ জনাইছোঁ। আজি উপস্থিত আছোঁ মই নতুন নিমালী গাঁও। নতুন নিমালী গাঁৱৰ কেইজনমান ছাত্ৰ লগত লৈ মাটিৰ পৰা ফুলদানি বনাবলৈ চেষ্টা কৰিছিলোঁ। ইয়াৰ কিছু বস্তু আমাৰ ব্যৱহাৰ হৈছে এনে শিলগুটি পাথৰ, এমচিল, ফেভিকল আৰু 3D গ্লিটাৰ আৰু কিছু ৰং বিৰঙৰ কালাৰ ব্যৱহাৰ কৰিছোঁ। সেই গতিকে আমি ছাত্ৰসকলক অকণমান সুন্দৰভাৱে তেওঁলোকক দেখুওৱাৰ ওপৰত কেনেদৰে তৈয়াৰ কৰিব পাৰি বা মাটিৰ পৰা আমি কি বস্তু বনাব পাৰি আৰু এই যিটো টাব বনাইছে এই বনোৱা যিজনে বনাইছে সেইটো কুমাৰে সকলৰ পৰা আমি তাৰ পৰা আনি আমি নতুন এটা বস্তু ডিজাইন দিবলৈ আমি চেষ্টা কৰিছিলোঁ আৰু যাতে ছাত্ৰসকলে যাতে গম পায় যে মাটিৰ পৰা যে আমি সকলো ধৰণৰ যাতে তৈয়াৰ কৰিব পাৰে বা নিৰ্মাণ কৰিব পাৰি আমি তেওঁলোকক অকণমান হ'লেও শিকাবলৈ যত্ন কৰিছিলোঁ। তাৰ উপৰিও যি এই সৰু ছাত্ৰজন দেখিছে আমাৰ প্ৰিয়ম ভৰালী আৰু এইফালে আমাৰ অবিনাশ সোণোৱাল আৰু সন্দীপ বৰা সোণোৱাল, তেওঁলোকে সুন্দৰভাৱে আৰু চেষ্টা কৰিছে। দেখিছেই এয়া কি সুন্দৰভাৱে তৈয়াৰ কৰিছে। চব আচলতে আমি বহুতখিনি কষ্ট হয়। ৰাতিপুৱা 10 বজাৰ পৰা আমি আৰম্ভ কৰিছিলোঁ আৰু গধূলি আবেলি 4 বজাৰ ভিতৰত আমি শেষ কৰিছোঁ আৰু যথেষ্ট কষ্ট হয়। তথাপিও আমি নিজৰ চেষ্টা অনুসাৰে আমি অকণমান ছাত্ৰসকলক দেখাবলৈ যত্ন কৰিলোঁ আৰু যদি আপোনালোকৰ ৰাইজে যদি ভাল পাইছে অকণমান মৰম দিয়াৰ লগতে সাহস প্ৰেৰণা যোগাৰ লগতে ছাত্ৰসকলক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত তেওঁলোকক অনুপ্ৰেৰণা যাতে দিয়ে আৰু মোকো লগত যাতে দিয়ে সেই তাকে মই কামনা কৰিছোঁ। ধন্যবাদ।